হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু মাই ইউটিউব চেনেল। আজি বৰ্তমান মই গৈ আছোঁ হাৰ্ডৱেৰ দোকানলৈ, কাৰণ মোৰ ঘৰটোৰ কাম আধৰুৱা হৈ আছিলে বহুত দিন। এতিয়া ভাবিছোঁ পুনৰ আৰম্ভ কৰোঁ। খেতি পথাৰৰ পৰা উঠাও নাই, মানে অলপ আছে যদিও পানী নাই। সেইখিনি পানী হোৱালৈকে কামখিনি কৰি লওঁ, মাজে মাজে কাম কৰি থাকিম। গতিকে অলপমান চিমেণ্ট লৈ আহোঁ বুলি ওলাই আহিছোঁ। তেনেহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। চিমেণ্ট বৰ বেছি নানো, বাইকত এবেগ লৈ আহিম মাত্ৰ। মানে কি, নিজৰ ঘৰৰ লগতে আনৰ ঘৰতো কাম কৰি থাকিব লাগে। গতিকে বৰষুণ দিলে হয়তো চিমেণ্ট বেয়া হৈ যাব পাৰে। সেইকাৰণে অলপকৈ আনি কাম কৰি থাকিম, কাৰণ লোকৰ ঘৰৰ কামখিনিতো কৰি দিবই লাগিব। তাৰ মাজত নিজৰ ঘৰত থপিয়াই পুৱা গধূলা যিমান পাৰোঁ তেনেকৈ কাম কৰিম। আহি আছোঁ এতিয়া, তেনেহ'লে বাইক চলাই আছোঁ, ভিডিঅ' কৰি নাথাকোঁ। বলক একেবাৰে পিছত লগ পাই আছোঁ। ফাইনেলি আহি পালোঁ সেই সেইখন দোকান। ইয়াৰ পৰাই বস্তু লৈ ল'ম, গতিকে যাওঁ বলক। দোকানৰ পৰা আহি আকৌ চিমেণ্টৰ গুদাম পালোঁহি। এতিয়া চিমেণ্টটো লৈ লওঁ ইয়াৰ পৰাই। ফাইনেলি ঘৰ পালোঁহি আহি। এতিয়া আপোনালোকক দেখুৱাইছোঁ, মানে কি, এইফালে এইটো ৱালখিনি উঠাব আছে, ওপৰখিনি সেইফালেও উঠাব আছে। এইটো মাজৰ ইণ্টাৰটো মাৰি ওপৰৰ কামখিনি কৰিব আছে। আৰু মানে কি কৰিছোঁ, আগত বাঁহৰ বেৰা দিয়া আছিলে, বাঁহৰ বেৰাবিলাক এতিয়া খহাই নতুনকৈ তাত ইটাৰ ৱাল বনাই আছোঁ। সেইফালে সেইখন বেৰা দিয়া আছিলে, সেইখন এতিয়া খহাই পেলাই তাত বনাব লাগিব। গতিকে অলপকৈ কৰি আছোঁ। আৰু আজি এতিয়া আকৌ বজাৰ যাব লাগিব, মানে এটা বাৰ্থডে আছে, বাৰ্থডে খাবলৈ যাম। গতিকে আগত বজাৰৰ পৰা কিবা এটা লৈ আহিব লাগিব। এতিয়া বেছি সময় কৰিব নোৱাৰি, বাৰ্থডেকৈ যাওঁ। এতিয়া আৰু এটা বস্তু আপোনালোকক দেখাম বুলি ভাবি আছিলোঁ, মানে কি, এইবাৰ মই অলপ গ্ৰাফটিং কৰি চাইছিলোঁ, নেমুৰ পুলি বনাই চাইছিলোঁ দুটা। এতিয়া কিমান কি হৈছে আপোনালোকক তাকে দেখুৱাম, বলক। এই দুটা নেমুৰ পুলি বনাইছিলোঁ, মানে দুটা মিঠাতেলৰ বটল লৈছিলোঁ। মিঠাতেলৰ বটল দুটা কাটি লৈ টুকুৰা কৰি তলৰ ফালে মানে বিন্ধা কৰি লৈছোঁ। এইটো তলফালে সৰু সৰু বিন্ধা কৰা আছে। তাৰপিছতে নদীৰ বালি দি ইয়াত এনেকৈ সৰু ডাল কাটি পেলাই তাত দি পেলাই এনেদৰে বনাই চাইছিলোঁ। ছাকচেছফুল হৈছোঁ বুলি ক'ব পৰা হৈছোঁ। কিন্তু এয়া আপোনালোকে দেখিছেই, ধুনীয়াকৈ গাজ মেলিছে। এইটোতো অলপ সৰু হৈ আছে, এইটোৰ গাজটো এইটো অলপ সৰু হৈ আছে গাজটো, হয়তো ডাঙৰ হ'বগৈ। গতিকে এইটো হ'ল। আৰু এতিয়া লৰালৰিকৈ যাওঁ বজাৰলৈ, মানে সাপ্তাহিক বজাৰ। গতিকে গৈ কিবা এটা লৈ আহোঁ। আৰু ছোৱালীজনী স্কুললৈ গৈছে, ডাঙৰজনী ছোৱালী। তাই স্কুলৰ পৰা আহিলে তাই একেলগে বাৰ্থডে খাবলৈ যাম। চাই থাকিব ভিডিঅ'টো। ফাইনেলি এতিয়া আহি আছোঁ বজাৰলৈ। কিবা এটা লৈ ল'ব লাগিব, বাৰ্থডে এতিয়া। আৰু চব ৰাস্তাটো ইমান সুন্দৰ। আমাৰ ঘৰৰ ওচৰৰ ৰাস্তাটো কেতিয়া এনেকুৱা হ'ব তাকে ভাবোঁ। এনেকুৱা ৰাস্তা যদি প্ৰত্যেকটো হ'লহেঁতেন, তেতিয়া যাতায়াতৰ কাৰণে বহুত সুবিধা হ'লহেঁতেন। ৰাস্তাটো বৰ সুন্দৰ, এনেকুৱা ৰাস্তা হ'লে চলাই আমনি নালাগে। আহি পালোঁহি বজাৰ। এতিয়া লৰালৰিকৈ বজাৰ কৰি ঘৰলৈ যাওঁ, কিয়নো ছোৱালীক স্কুলৰ পৰা আকৌ লৈ যাবগৈ লাগিব বজাৰৰ পৰা ঘূৰি যাওঁতে। তেনেহ'লে লৰালৰিকৈ কি লওঁ চাওঁ, বস্তুটো লৈ সোনকালে ঘৰলৈ যাওঁ। আহি আছোঁ বাৰ্থডে খাবলৈ। বজাৰৰ পৰা বাহিৰে বাহিৰে ছোৱালীক লৈ পেলাই ঘৰলৈ গ'লোঁ। ঘৰৰ পৰা ওলাই আহিছোঁ এতিয়া। বাৰ্থডে কাৰ ঘৰ
সৰু ল'ৰাটোৰ আজি বাৰ্থডে, এই তালৈকে আহি আছোঁ আমি। এফালে চাওক, আমাৰ সৰুজনী ছোৱালীয়ে এনেকৈ চোতালত চুচৰি আছে, খেলি আছে। মানে কাষৰ মানুহৰ ঘৰত ৰাজহাঁহ এযোৰ আছে, সিহাললৈ ভয় কৰে তাই। মায়ে সেইটো কৰি ভয় খুৱাই ঘূৰাব বিচাৰিছে। ছোৱালীয়ে এনেকৈ চোতালত খেলি পোৱা নাই, আজি খেলিবলৈ পাই পূৰা ফূৰ্তি, বহুত ফূৰ্তি পাইছে আজি। আৰু বাৰ্থডেলৈ গ'লোঁ, কিন্তু দেৰি হ'ল আমি যোৱা। বাৰ্থডে গৈ পোৱাওঁতেনে সকলো শেষেই হ'ল, গতিকে তাত ভিডিঅ' নকৰিলোঁ। চাওক, তাই এই চিপছৰ পেকেটটো পৰি থকা আনিবলৈ গৈছে, উঠিবতো নোৱাৰে। এৰি দিয়া নহয়, ঘৰৰ ভিতৰৰ বাদে বাহিৰত এৰি দিয়া নহয়। আজি বাহিৰত খেলিবলৈ পাইছেতো, বহুত ফূৰ্তি পাইছে আজি। আৰু এনেকৈ চুচৰি আছে, গোটেই বোকাই লুতুৰ পুতুৰি হৈ আছে গোটেইজনী। এই মেকুৰীটো ধৰিবলৈ গ'ল চাওক, আৰু মেকুৰীটো সি ডাঙৰে যদি কিবা কৰে, অকণমান আমনি কৰিলেও তাই যি কৰে কৰি থাকিবলৈ দিয়ে, একোৱেই নকৰে তাইক। চাওকচোন কেনেকৈ পৰি আছে সি। তাইও বহুত ফূৰ্তি পাইছে খেলিবলৈ পাই। এইফালে মায়ে ছোৱালীয়ে চোতালত খেলি থকাৰ কাৰণে বননিখিনি চাফা কৰি দিবলৈ লৈছে। আৰু মোৰ ভাগিনটো, সেইটো বাইদেউৰ ল'ৰাটো, সি জাবৰখিনি নি পেলাই আছে। আয়েকক সহায় কৰি দিবলৈ আহিলে। আৰু ছোৱালীয়ে দেখিছে নাই, পঢ়ি আছে এইফালে খুলি তৰা লিখি আছে। আকৌ ঘৰৰ পৰা ওলাই আহিলোঁ, সন্ধ্যা লাগিবৰ হ'ল। এতিয়া কিবা বজাৰ কেইটামান কৰি নিব লাগে, সেইকাৰণে দোকানলৈ বুলি আহিলোঁ, চেণ্টাৰলৈ। আৰু লগতে ছোৱালীৰ মানে হ'বলগীয়া বহীৰ পাঠো এদাই হ'ল, বহীও লৈ যাব লাগিব। আৰু ভিডিঅ' নবনাওঁ ইমান এটা সময়তো। যদি ভিডিঅ'টো ভাল পায় লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।